Hello guys, welcome back to my YouTube channel. আজি আমাৰ ঘৰত ককা আহিছে ককাৰ লগত আমি অকমান টাইম কটাম আপোনালোকক দেখাম আপোনালোকে চাই থাকিব আৰু এতিয়া ঠাণ্ডা লাগি আছে সেইকাৰণে সোয়েটাৰ পিন্ধি আছো আজি আমাৰ ককা আহিছে মানে আমাৰ পাপাৰ মামা হয় ককা বহুত দিনৰ মূৰত আজিয়ে আহিছে আগতে আমাক বহুত সাধু কথা কৈছিলে এতিয়া আহাই নাই বহুত দিন আজি কব আৰু ককা ঘৰত কি কি কাম কৰা মই কাম মানে আজি কমেও মই এই 30 বছৰ ধৰি মই সত্ৰৰ পাঠক কাম কৰি আছোঁ 30-40 বছৰ আৰু গায়ন কাম মই চলাই আছোঁ এতিয়া মই অলপ অসুস্থও হৈছোঁ তথাপিতো এতিয়া বৰ্তমানত গেলি ৰাইজে মোক নেৰাৰ কাৰণে মই ৰাইজৰ আজ্ঞাত এই বস্তুখিনি এতিয়া গেলি চলাই আছোঁ বৰ্তমান আৰু বাহিৰত সেইকাৰণে বেছিভাগ মই যাব নোৱাৰোঁ মই বেলেগ জাগাত বেলেগ তিথি পৰ্ব নিমন্ত্ৰণ মোক কৰে পাঠক হিচাপে ময়ো তাত 2-4জন ভকত লৈ যাই তাত মই নাম প্ৰসংগ কৰোঁ গাঁৱততো কৰোঁই আৰু কাৰোবাৰ ভাগৱত কাৰোবাৰ গীতা এইবিলাক পঢ়িব লগা হ'লে মই তাত যাই এইখিনি অলপ পঢ়োঁ কথা হ'ল কি মই অলপ এই লোকেল চলিবিলাকৰ আগত অলপ সাধু শুনাওঁ মাজে মাজে গধূলিও আহে মোৰ তাতে এই সাধু শুনাৰ কাৰণে গতিকে মই অলপ সেই বিষয়েও অলপ সাধু ক'ব পাৰোঁ আৰু মই কমেও 25টা এই আমাৰ লোকেল গাঁৱলীয়া সাধুকথা মই এখন কিতাপ লিখিছোঁ আৰু এইখিনি মই গোটেই কিতাপখন লিখি গুৱাহাটীৰ মই সাহিত্যিক পেঞ্চনাৰ মহিধৰ কলিতা ডেকাক মই দিয়া হৈছে আৰু কিতাপখন যেতিয়া প্ৰকাশ হয় মই আপোনালোকক জনাম এতিয়া বৰ্তমান মহিধৰ ডেকাই এইখিনি কিতাপখন সম্পাদন কৰি আছে ওলালে মই আপোনালোকক আকৌ এই বস্তুটো জনাম এতিয়া আমি সকলোৱে ভাত খাওঁ আজি আমি মামাৰ লগত ভাত খাই আছোঁ এতিয়া ককাই ভাত খাই উঠি আমাক সাধু কথা কৈ আছে ময়ো শুনি আছোঁ আৰু এতিয়া ককা যাব ওলাইছে ককা আকৌ আহিবা বাৰু ঠিক আছে দে মই পাল্লি আহিম থ'ব আহিছে বৰমাহতো থাকিলে ককা গ'ল আজি ককাক লগ পাই কেনেকুৱা লাগিল ক'বচোন আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই